Welcome to my YouTube channel. Hi guys, আপোনালোকৰ কি খবৰ? লাষ্ট ব্লগটোত আপোনালোকক দেখালো ঢকুৱাখানা হৈ বাসুদেৱ মন্দিৰ সকলো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলো যিমানখিনি পাৰিলো সকলো দেখালো আই হোপ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যদি সকলোৱে পোৱা নাই সেই ভিডিঅ'টো ডেসক্ৰিপচনতে ভিডিঅ'টো লিংক আছে গতিকে তাত গৈ চাব পাৰিব যদি ভাল লাগিছে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি আমাক চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব আৰু এই সাবস্ক্ৰাইব বাটনটো টিপি যাব যাতে আপোনালোকে আমাৰ সকলো আহিবলগীয়া ভিডিঅ' পাই থাকে বহুত ভাল ভাল ব্লগ আহি আছে আপোনালোকৰ কাৰণে লৈ আহিম গতিকে চাই থাকিব আৰু আমাৰ লগত এতিয়া মাজুলী অভিমুখে যাত্ৰা কৰো মাজুলীলৈ আহি আছো এতিয়া মাজুলী কমলাবাৰীলৈ যাম কমলাবাৰী সত্ৰত সোমাম সত্ৰইখন চাম কমলাবাৰী চাম আউনীআটী চাম গোস্বামীদা আছে গোস্বামীদা কওকচোন বাৰু মাজুলীলৈ অহা অনুভূতিটো কেনেকুৱা হৈছে মাজুলী এটা বেলেগ অনুভূতি মাজুলী ৰাস বুলি ক'লে বেলেগ এটা সত্ৰ আছেতো আমি সত্ৰ প্ৰায় দক্ষিণপাট যাম এতিয়া ফাৰ্ষ্ট দক্ষিণপাট যাম তাৰপিছত কমলাবাৰী কমলাবাৰী আৰু আউনীআটী দক্ষিণপাট নাযাওঁ নেকি এনেই আৰু গোটেইবোৰ ফুৰিম আৰু আছোঁ 2-3 দিন আছোঁ বাৰু ইয়াতে থাকিম 2-3 দিন থাকিম আপোনালোকক আমাৰ লগতে থাকক চেনেলটোৰ লগত জড়িত থাকক ভিডিঅ'বোৰ চাই থাকক ষ্টে টিউন হৈ থাকক ভিডিঅ' ধুনীয়া ভিডিঅ' পাই থাকিব ৰাসৰ ভিডিঅ' দিম ৰাসৰ ভিডিঅ' ইয়াত আমাৰ যদি পাৰোঁ যদি ৰাসটো চামেই নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আমাৰ লগত আহি থাকক আমি মাজুলীলৈ আহি এতিয়া গড়মূৰত সোমাইছোঁ গড়মূৰত সোমাই পেলাই হোটেলখনে হোটেলখনৰ নামটো কি হোটেলখনৰ নামটো কি উৰাল আমি উৰাল হোটেলতে গড়মূৰত আমাৰ বহুত নিৰামিষে আৰু দেই আছে আমাৰ গোস্বামী আছে কেকে আজি দেখাই কেকে আজি সোমবাৰ ব্ৰত তুমি মৰি থাকা বাবু খানাটো কেনেকুৱা পাইছা দেখিবা খানাটো ধুনীয়া দিছে এয়া থালি দেখি ভাল লাগি গৈছে দেই কি ক'বা তুমি মৰি থাকা জলাজুত উতলি দিয়া তুমি नहीं This is the famous bridge of Majuli. It is called Doria Dolong and it is also attract people to Majuli. গতিকে আহি থাকক আমিও আহি আছোঁ মাজুলী দিশে মাজুলী উত্তৰ কমলাবাৰী দিশে আহি আছোঁ তাত ৰাস হ'ব আজি ৰাতিটা বহুত ধুনীয়া ৰাস হয় গতিকে ষ্টেট আহি ক'ত পালোহি কমলাবাৰী ন উত্তৰ কমলাবাৰী সত্ৰ পালোহি এয়া আমাৰ পখিলা দুজনী আছে এই সত্ৰতে 2 দিন থাকিবহি এনজয় কৰিবহি আৰু আমাৰ মুদা মৰিলে আৰু এটা দিন পৰিছে কি ক'বা ইয়াত ফিলিংটো কথা কোৱা কস্তুৰী বাই খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো আৰু আজি এনজয় কৰিম বুলি ভাবিছোঁ খুব কি এনজয় কৰিবা অংকীয়া ৰাস চাবলৈ পাম বুলি অংকীয়া ৰাস চাবা আৰু আমাৰ এইফালে আছে এই বগী বাইদেউ কওক কিবা এটা কি ভাল লাগিছে সেইটো কোৱা ভাল লাগিছে ইয়াৰ পৰিৱেশটো ভাল লাগিছে আৰু ডক্টৰ ভকতখিনি লগ পাইছোঁ তেওঁলোকৰ পৰা কিবা শিকিবও পাম সেইটোৰ প্ৰতি অলপ এক্সাইটেড হৈ আছোঁ ৰাস চাবা ক'ত চাবা সেইকা অংকীয়া নাট বুজি পাইছোঁ ক'ত চাবা এই ইয়াতে কমলাবাৰী আৰু আউনীআটী যাওঁ চাগে তাৰপৰা ঘৰ কেতিয়া ঘূৰিবা তাৰপৰা ক'ত যাবা তাৰ পৰা প্লেন এই উৰি ফুৰিছে সেইদিনা গুৱাহাটী গ'ল গুৱাহাটীৰ পৰা পিছদিনাখনে সোণাই ফুৰিছে উৰি ফুৰিছে আকাশত আৰু কোনে পায় আৰু ৰাইজক ফুৰিম কেতিয়া ঠিকে বিয়া হোৱাৰ পিছতো গ'ল আৰু মুদা মৰিলে আৰু পাখি কাট খালে আৰু হয়নে হ'ব দিয়া আহি থাকা চাই থাকা ব্লগটো চাই থাকিবা ৰাস দেখাম ৰাসখিনি আমি যিমানখিনি পাওঁ আউনীআটী যাম কমলাবাৰীত আছোঁৱেই কমলাবাৰীৰ সত্ৰৰ যিমানখিনি পাৰোঁ দেখাম অংকীয়া নাট দেখাবলৈ চেষ্টা কৰিম আউনীআটীত কেনেকুৱা ধৰণৰ ৰাস হ'ব তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম ইয়াতো অকণমান পালনাম হ'ব তাৰ কাৰণে হয়তো আপোনালোকে নিমন্ত্ৰণ জনাইছে বাইদেৱে গতিকে আহিব কিন্তু হয়তো আমাৰ ব্লগ পাবও পাৰে নাপাবও পাৰে আহিব পাৰোঁ ভগৱানৰ কৃপা যদি দৃষ্টি থাকে তেতিয়া আহিব পাৰোঁ যদি নাই ইয়াৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ধন্যবাদ সঁচাই উত্তৰ কমলাবাৰী সত্ৰৰ ৰাইজসকলে উত্তৰ কমলাবাৰী সত্ৰৰ যিসকল ভকত সেই ভকতসকলে সঁচাই এই উত্তৰ কমলাবাৰী সত্ৰক এক বৃন্দাবন ৰূপত পৰিণত কৰিছে এয়াই চাওকচোন কিমান ধুনীয়া সুন্দৰকৈ এই পৰিৱেশটো গঢ়ি তুলিছে সঁচাই মনটো সঁচাই পবিত্ৰ হৈ গ'ল আপোনালোকো আহিব বহুত ধুনীয়া পৰিৱেশ গতিকে চাই থাকক
আমি কমলাবাৰীৰ পৰা আহিলোঁ, কমলাবাৰীৰ পৰা আহি পেলাই এতিয়া আউনীআটী আহিছোঁ। আমাৰ কলেজৰে আছে গিৰিন্দ আৰু বিজিত দা আমাৰ ইয়াতে থাকে, আউনীআটী সত্ৰতে থাকে। তাহাঁতৰ বহালেও যাম, দেখাই আছোঁ, চাই থাকক। আউনীআটী সত্ৰৰ এই পৰিৱেশটোৱে বৰ ধুনীয়া পৰিৱেশ, চব একদম ধুনীয়া পৰিৱেশ, কি সুন্দৰ পৰিৱেশ, বহুত ভাল লাগে, মনটো বহুত ভাল লাগি গৈছে মানে ইয়ালৈ আহি পেলাই। কমলাবাৰীত সোমাইছিলোঁ, কমলাবাৰীও আপোনালোকে মই দেখালোঁ, অকণমান হেৰি দেখালোঁ। গতিকে ইয়াৰো আমাৰ পৰিৱেশটো আমি চাবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ দেখাম আৰু। সন্ধিয়াও হৈ আহিছে, আমি আকৌ এফালেও যাবগৈও লাগিব, মানে বহুত ফুৰিবলৈ আছে যে। গতিকে চাই থাকক, এয়া আউনীআটী সত্ৰৰ প্ৰথম গেটখন। আমাৰ এয়া আমাৰ গোস্বামী দাই আমাৰ ফটো মাৰিছে, এয়া চাব দেই। আমাৰ গোস্বামী দা হাঁহি চাব দেই। এই গোস্বামী দা হাঁহি চাওক হাঁহি দেখো। গোস্বামী দা, আউনীআটী সত্ৰৰ গেটখনৰ কথা কি ক'বা? চাই ভাল লাগিছে, বাকী বিশেষ নাজানো, তাত সুধিব লাগিব। আমি সুধিম, আউনীআটী সত্ৰৰ আমি বিশেষত্বখিনি জানিম। আৰু লগৰে আমাৰ বিজিতহঁত আছে নহয়, আমাৰ গিৰিন্দহঁত আছে, গিৰিন্দহঁতকো তাহাঁতৰ বহালৈ গৈ পেলাই আমি সুধিম কেনেকুৱা কি কথা অকণমান জানিবলৈ চেষ্টা কৰিম। জানিবই লাগিব, আপোনালোকেও জানিলে আমিও জানিলোঁ। ৰাসৰ পৰিৱেশ ইফালে উগুল মুগুল হৈ আছে। গিৰিন্দক পালোঁ কলেজৰ আউনীআটী সত্ৰৰ, এইফালে চাব লাগে। নমস্কাৰ এটা দিয়া। আমাৰ গিৰিন্দ ভাই, গতিকে ই আমাক আউনীআটী সত্ৰৰ ভিতৰলৈ সোমোৱাই নাই, ইয়াত ৰাস্তাতে পালোঁ। এই চাহ তাহ খুৱাইছে, আমাৰ ইহঁতি আছে, ইহঁতিটা আছে, ইয়াতে খুৱাইছে। এখন সত্ৰৰে কি হয়, এই হোটেল হয়, ইয়াতে খুৱাইছে আৰু আমাৰ ট্ৰিট হিচাপে দিছে আৰু আউনীআটী সত্ৰলৈ আহিছে, ৰাসৰ ট্ৰিট। গতিকে চাই থাকিব। সেয়া আমি চাহ তাহ খালোঁ, চাহ তাহ খাই পেলাই আমি এই গিৰিন্দহঁতৰ বহালৈ আহিছোঁ। গিৰিন্দহঁতে বহালৈ লৈ আহিছিলে, গোটেই সোপা আহিছোঁ ইয়ালৈ। আৰু এইটো গিৰিন্দহঁতৰ বহা বুজিছে নে? গিৰিন্দহঁতৰ ইমান ধুনীয়াকৈ ৰাখিছে, পুহি ৰাখিছে। যোৰহাটৰ বন্ধু গিৰিন্দ ক'ত গ'ল? এইবোৰ দেখিছা নাই? কালেকশ্যন, বেটাই কালেকশ্যন ভাল ৰাখিছে কিন্তু দেই। কি কোৱা, তোমাৰ অনুভূতিটো কোৱা, ৰাসৰ অনুভূতিটো কোৱা। একো নকয়। আমি গিৰিন্দৰ হেৰিটো চাম আহা। এইফালে আমাৰ ককাই পূজা কৰি আছে, গিৰিন্দহঁতৰ ইয়াৰ ককাই পূজা কৰি আছে। এইফালে গিৰিন্দহঁতৰ ইয়াত বহাতে থাকে, বহাতে সকলো সিহঁতৰ ব্যৱস্থা কৰা হৈছে, খোৱা বোৱাৰ পৰা আদি কৰি এনেকৈ সিহঁতি থাকে। তাৰপৰা এইফালে সিহঁতৰ গিৰিন্দ সেইটো গিৰিন্দহঁতৰ ৰুম, পঢ়া চহা এনেকুৱা আৰু টাইপৰ। তাৰপিছতে এইবোৰ খোল আছে, মৃদং চিদং এনেকুৱা হেৰি আছে, ঢোলক চোলক, সেইটো এনেকুৱা টাইপৰ এই কালেকশ্যন কৰি ৰাখিছে, মানে একদম ধুনীয়াকৈ কালেকশ্যন ৰাখিছে। গতিকে সত্ৰৰ আমি বিজিত দাহঁতৰ বহালেও যাম, গতিকে চাই থাকক সত্ৰৰ মানে কেনেকৈ থাকে, লাইফষ্টাইলটো কেনেকৈ মানে সিহঁতৰ মানে ভকতসকলৰ সত্ৰত যিসকল ভকত থাকে, ভকত মানে ইয়াত আহি পেলাই থাকেহি, সকলো মানে কেনেকুৱা কি কথা। গতিকে আমি আৰু এজন বিজিত দা আছে, বিজিত দাহঁতৰ বহালৈ যাম। বিজিত দাহঁতৰ বহাটো কেনেকুৱা কি কথা আমি দেখাই আছোঁ, গতিকে চাই থাকিব। এইজনে সেইজন আমাৰ আউনীআটী সত্ৰৰ বহাৰ আটা আকৌ দেই। আটা নমস্কাৰ কৰিছোঁ আৰু দেই, সেৱা ধৰিছোঁ, ভাল লাগিছে। আপোনালোকৰ আউনীআটী সত্ৰলৈ আহিব, সঁচাই বহুত ভাল হৈছে পৰিৱেশটো। মানে আমি এইটো কি বুলি কয়, বহা যে হাতী মানে সঁচাকৈ হাতী কিন্তু দেই, ভাগৰি গ'লোগৈ। গিৰিন্দই মানে একদম পশ্চিমৰ পৰা উত্তৰ কৰি পেলাই দক্ষিণলৈ আনিছে, আকৌ এতিয়া দক্ষিণৰ পৰা হেৰি নিবগৈ, পূব নিবগৈ। মানে আপোনালোক আহিব, সঁচাই মানে বহুত ভাল লাগে, বহুত ধুনীয়া পৰিৱেশ হয়। আৰু মানে ইমান ধুনীয়াকৈ আমাক মানে হেৰি কৰিছে, ফুৰাইছে মেলিছে, ইমান ভাল লাগিছে। গতিকে বিজয়া কিবা এটা আশা কৰিছোঁ আমাৰ দৰ্শক খিনিলে, কিবা এটা ৰাসৰ বিষয়ে অকণমান কিবা এটা নহয় কওক, মানে পৰিৱেশটোৰ বিষয়ে কওক অলপ। নমস্কাৰ। এইকেইদিন আমাৰ মাজুলীবাসীৰ কাৰণে যথেষ্ট আনন্দৰ দিন। ৰাস পালনাম আমাৰ বৰ্তমান আজিৰ পৰা ৰাস আৰম্ভ হৈছে, দ্বিতীয় বৈকুণ্ঠপুৰী যেন সঁচাকৈ অনুভৱ হৈছে। সঁচাকৈ আমি য'তেই নাথাকোঁ কিয়, এই দিনকেইটা আমাৰ কাৰণে বিশেষ আৰু আমাৰ কাৰণে সদায় অনুপম। সঁচাকৈ ইয়াৰ পিছত আকৌ পালনামো আহিব, পালনামত যে আৰু মানে বেলেগ ভাল লাগে। গতিকে আহিম বুলি মনতে এটা থিৰাং কৰিছোঁ, যদি কিবা কৰে তেতিয়া আহিবও পাৰোঁ। এতিয়া সন্ধিয়াও লাগিলে, আমি দিনৰহে ৰাতিপুৱাই আহে, এতিয়া ৰাতি আহি পেলাই বিজিত দা বহা পাইছোঁ। ৰাতিপুৱাই গৈছিলোঁ আহিম বুলি, গতিকে ইমানখন ফুৰি আহি আছোঁ, ইয়াৰ পাইছোঁ গন্তব্যস্থান পাইছোঁ। গতিকে চাই থাকিব, আৰু অলপ কিবা কিবি ৰাসৰ ভিডিঅ' যদি পাওঁ আমি দি দিবলৈ চেষ্টা কৰিম নহয়, দিমেই। গতিকে চাই থাকক, লগতে থাকক আমাৰ। ঠিক আছে। এইভাগ হৈছে আউনীআটী সত্ৰৰ আমাৰ তুলসী খুঁটা। গতিকে বহুত মানে নজনা কথা হয়তো ময়ো জানিবলৈ পাইছোঁ, হয়তো আপোনালোকেও দেখিবলৈও পাইছে, জানিবলৈও পাইছে। গতিকে চেষ্টা কৰি যাম, এনেদৰে চেষ্টা কৰি যাম যাতে মোৰ চেনেলটোৰ ফালৰ পৰা যাতে আপোনালোকৰ কিবা কিবি
জানিবলগীয়া কথা নাজানিবলগীয়া কথা জানিব পাৰে আৰু বহুত মানে তত্ত্বগধুৰ কথা এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক যিমানখিনি পাৰোঁ চেষ্টা কৰিম জনাবলৈ আৰু এনেধৰণে সাংস্কৃতিক অনুষ্ঠান সংস্কৃতিৰ লগত যিবিলাক কালচাৰেলৰ যিবিলাক বস্তু এনেকৈ দেখাবলৈ চেষ্টা কৰিম এয়া আমাৰ আউনীআটী সত্ৰৰ মূল গোসাঁই এইফালে ইয়াত থাকে এইটো তেওঁৰ বহাটো আৰু এইভাগ হৈছে মূল নামঘৰ আৰু ইয়াতে আজি আপোনালোকৰ মানে যি ৰাস মহোৎসৱ ৰাসৰ যি হেৰি হ'ব তাত আজি ইয়াতে মানে ৰাসৰ প্ৰথম যিখন আউনীআটী সত্ৰৰ যিটো পৰম্পৰাগত হেৰি সেইটো ইয়াতে হ'ব আৰু ইয়াতে মূল গোসাঁই বহিব মানে তেওঁলোকে গিৰীন্দ্ৰই জনোৱা মতে মানে ইয়াতে মূল গোসাঁই বহিব আৰু ইয়াত হৈছে কৃষ্ণৰ পূজা কৰিব কৃষ্ণৰ পূজা মানে ইয়াত ধুনীয়াকৈ সজোৱা হৈছে আপোনালোকে চাবলৈ পাইছে ধুনীয়াকৈ সজোৱা হৈছে আৰু এয়া হৈছে আপোনালোকৰ মানে চিহ্নযাত্ৰা শংকৰদেৱৰ যি চিহ্নযাত্ৰাৰ ইয়াত ধুনীয়াকৈ ছবি ভাওনাৰ আৰ্হি চিত্ৰ যিখিনি ইয়াত ধুনীয়াকৈ কৰি থোৱা হৈছে গতিকে এয়া হৈছে ইয়াতে ৰাসৰ যি ক্ৰিয়া হ'ব ৰাসৰ ক্ৰিয়া আজি ইয়াতে কৰা হ'ব গতিকে ভাল লাগিছে পৰিৱেশটো চাই আপোনালোকো ইয়ালৈ আহিব ফাইনেলি আমি আহি ঐতিহ্যমণ্ডিত মাজুলীৰ চামগুৰি সত্ৰ পালোহি আপোনালোকে জানেই যে চামগুৰি সত্ৰ কিহৰ কাৰণে বিখ্যাত দেখিবলৈ পাইছে নিশ্চয় যে চিত্ৰশিল্প যি মুখা শিল্পৰ কাৰণে বহুত বিখ্যাত হয় বহুত মানে চাবলগীয়া বস্তু আছে ইয়াত গতিকে আপোনালোকক এই জেগাখনলৈ মই যেনে তেনে কষ্ট কৰি হ'লেও বহুত ৰাতি পাইছোঁ গতিকে আপোনালোকক দেখাবলৈ পাই মই বহুত সুখী হৈছোঁ মই নিজেও সুখী হৈছোঁ যে ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে ইমান ধুনীয়াকৈ বনাই তুলিছে সাজি উলিয়াইছে আমাৰ কাৰণে আমি বহুত ভালকৈ আমি ইয়াক চাবলৈ পাইছোঁ আপোনালোকেও চাবলৈ পাইছে দেখাবলৈ পাই বহুত সুখী গতিকে চাওক কিমান ধুনীয়াকৈ এই বস্তুখিনি আমাৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে আমাৰ আহিবলগীয়া যিখিনি প্ৰজন্ম সেই প্ৰজন্মৰ কাৰণেও এই বস্তুখিনি আমাক বহুত উৎসাহ কৰি তুলিব গতিকে চাই থাকক years later. অৱশেষত আমি আহি পেলাই আমি কৃষ্ণহঁতৰ বায়েকৰ এশালমত যিটো ঘৰ আছে তাত আহি পেলাই আমি চাংঘৰত দিছে আহি পেলাই ইয়াতে যেনে তেনে আমি বাগৰ দিছোঁহি আৰু মানে বহুত ভাগৰ লাগিছে দিনটো বহুত ঘূৰিলোঁ গতিকে ইয়াতে আহি পেলাই আমি গোটেইকেইটা আছে আহি পেলাই আমি শুওঁ আৰু গতিকে গুড নাইট গাঁৱৰ আমাৰ কৃষ্ণৰ বায়েকৰ